Hello my dear friends, welcome to my YouTube channel. আজি আমি গৈ আছো 4 নং লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলীৰ ঘৰলৈ। আপোনালোকে চাই থাকক, মই যাওঁ আৰু আমি আজি আহিছো, আমি তিনিজনে আহিছো শুকুৰ আলীৰ ঘৰ। তো একেতে মোৰ বন্ধু, নামটো ক'ব, কওকচোন আপোনাৰ নাম কি আৰু আপোনাৰ নামটো কি? আমিনুল ইসলাম। আমিনুল ইসলাম। তো মোৰ নাম ৰেজাকুল আলী এখন। মই আজি আহিছো শুকুৰ আলীৰ ঘৰ। সিহঁতে আজি ঘৰত নাই, কিন্তু সিহঁতৰ মাৰ লগত আমি আলোচনা কৰি যাম। এইটো আছিল শুকুৰ আলীৰ ঘৰ। আজি কিবা কাৰণত শুকুৰ আলী ঘৰত নাই, কিন্তু আলমগঞ্জ বজাৰৰ ওচৰত এটা ৰুম আছে, সেই ৰুমত শুকুৰ আলী থাকে। তো বলক আমি অলপ পিছতে সেই ৰুমত যাম। তো ভিডিঅ'টো চাই থাকক। আৰু এতিয়া আমি আহি পালো শুকুৰ আলীৰ ঘৰ, মানে আমাৰ এমপি চাহাবৰ ঘৰ। তো আমি এতিয়া এমপি চাহাবৰ লগত কিছুমান কথা পাতিম। আমি সেইবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো গতিকে আপোনালোকে এতিয়া দেখি। মোৰ নাম হ'ল ৰেজাকুল আলী এখন। মই গুৰুপুৰৰ পূবৰ পৰা আহিছোঁ, আজিজমুৰ বজাৰৰ পৰা। তো মই আপোনাক কিছুমান প্ৰশ্ন সুধিম, আপুনি উত্তৰ দিবনে? আচ্ছা, তো প্ৰথমত আপোনাৰ পৰিচয়টো কি? মোৰ নামটো হ'ল শুকুৰ আলী। মোৰ ঘৰটো হ'ল মদাতি। মোৰ দেউতাৰ মৃত্যু হৈছে, মোৰ ভাই আছে, মা দেউতা আছে, আৰু মই নৌকা চলাই খাইছোঁ। নৌকা চলাই আহি মই ৰাজনীতিত ওলাই আহিছোঁ। আৰু মোৰ শিক্ষাগতটো হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ। মোৰ বয়সটো 26 বছৰ। আজি আমি ইমানে হঠাৎকৈ আজি নিৰ্বাচন কৰিবৰ কাৰণে মোৰ সপোন নাছিল। আজি আমি আহিছোঁ, বিভিন্ন সমস্যাই ভুগি আছোঁ। আজি দুৰ্নীতি আমাৰ এৰি দিব লাগিব। আচ্ছা, আৰু আমি আজি কোনোবা কৈছে যে আমি বিজেপি এগেষ্ট নকওঁ বা বদৰুদ্দিন আজমলক খালি অকলেই কৈ থাকোঁ। মই সকলোৰে কৈছোঁ, মানে অলপ হৈ কৈছোঁ। হয়, বদৰুদ্দিন আজমলৰ দীঘলীয়াকৈ অলপ বেছি কৈছে, এই কাৰণতেই কৈছোঁ। আৰু বদৰুদ্দিন আজমলৰ কাৰণে ময়ো থিয় হৈছোঁ, আৰু দুৰ্নীতিৰ কাৰণে থিয় হৈছোঁ। খালি বদৰুদ্দিন অকলেৰ কাৰণে থিয় হোৱা নাই, যে এইখনে থিয় হৈছোঁ যে আজি বদৰুদ্দিন আজমল আমাৰ BTTৰ পৰা EPPৰ লগত কিয় সমৰ্থন কৰিলে। যিকোনো এটা গোপনীয় ৰহস্য আছে, সেইকেইটাৰ কাৰণে তেওঁ এইবোৰ সমৰ্থন কৰিলে, তেখেতক BTCখন কাৰ্যকৰী হ'ব বুলি তেখেতক কৈ আছে। ইয়াৰ পৰা বদৰুদ্দিন আজমল কেনেকৈ তেখেতক ছাপৰ্ট কৰিলে, ইয়াৰ পৰা মই কৈছোঁ যে তেখেতক BTCখন লাগে। ইয়াৰ পৰা যি দুৰ্নীতি আছে সেইবিলাকতো এৰি নিদিয়ে আৰু দাঙি ধৰিব। এইটোৰ পৰা মই ওলাই আহিছোঁ ৰাজনীতিকত, যে যাতে মই এই দুৰ্নীতি যাতে এৰি দিব লাগিব। এই দুৰ্নীতি যে আমি যি সমস্যা আছে, এই সমস্যা যাতে আমি সমাধান কৰিব পাৰোঁ, এইকাৰণে মই ৰাজনীতিকে ওলাই আহিছোঁ। পইচা আপোনালোকৰ কথা পাতি মই খুবেই আনন্দিত হৈছোঁ। ঠিক আছে, থেংক ইউ। সো গাইজ, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক।